তাৰমানে মই অসমতে জীয়াই আছো এয়া ৰিক্সাৱালাটোক ছোৱালীজনী মাৰিছে অ' ৰিক্সাৱালা ৰোৱানা আইঅ বিহাৰীটো মোৰ ৰোৱানা বুলি কয় নে এনেও বিদেশী অসমখন ল'লেই এফালে মুঠে এটকীয়া চাউল দিলে ভালেই হ'ল অসমখন চবফালতে ভাল একেবাৰে ভাল হ'ল কি আজিকালি চবটাতকৈ ছোৱালী পঠাবলৈ মোবাইল ভাল আজিকালি মোবাইলে পৰাহে বাপেক মাক গাৰ্জেন নহয় এতিয়া মোবাইলহে গাৰ্জেন বিশেষ আৰু আপোনালোকক নকওঁ সময়ো হৈ আহিছে আৰু আপোনালোকৰ টিকনি লৈছে মোৰ মাইকে মেছেজ পঠাই আছে ধন্যবাদ আচ্ছা আচ্ছা এনা অঁ স্নিগ্ধালে ফোন এটা কৰকচোন অঁ স্নিগ্ধা অ' খিনালা কি হ'ল টেবলেট খাইছা না মোৰ টেনশ্যনত পৰিছা অঁ কালি তোমাৰ চোৱা তোমালৈ চুইজাৰটো আনিছোঁ হা অঁ কালাৰ বৰ ধুনীয়া ইয়াৰ কোম্পানী অসমৰ কোম্পানী নহয় দিল্লী আকৌ গুৰুহা লগা চেণ্ডেলটো আনিছোঁ পটক খোজকাঢ়ি কলেজলৈ যাবা অঁ হেৰি হওক পিছে তোমালোকৰ ভণ্টিয়ে কালি ৰিজাল্ট পাছ কৰিব নে টেকাললৈ যাব অঁ যিসকলে ফেল কৰে টেকালৰ বাচিয়ে থৈছে আৰু আজিকালি একেবাৰে নিয়ম চৰ্টকাট হৈ আহিলে নহয় আৰু ৰ'দ আবেলি খাই তাৰ ভাত ব্ৰইলাৰ কুকাৰ দিছিলে কুকাৰটোৱে কৈছে মিনিটতে আহিছে এয়া আকৌ বাহিৰত আকৌ ক'ত গাল আহি কাঠ ফালিছে সুধিবা এই কাৰ শব্দ ওৱান চেৰিমনি আঞ্জুৰি তাৰমানে বাটামটো বাটাম আৰু টকটাটো টকটা কোৱাচোন বিহু এতিয়া যিহেতু বিহু চিজন হয় নে হয় আপুনি এতিয়া বিহু সন্মিলনতে আছে সেইকাৰণে ঢোলৰ চাও কেতিয়াবা নাচনীয়ে যে কেতিয়াবা ভুল কৰে সেইখিনিৰ ওপৰত কৈ দিয়কচোন কেনেকে মানে ঢোলৰ চাউকেইটা মাৰি দেখাই দিয়ক এয়া গৰু চালৰ ঢোল নোহোৱাকে মুখত ফুটাইছো হয় কিচেন দাও তাৰমানে ষ্টেজৰ খটখটিলে দাও তাৰমানে এয়া 1900 চাবৰ এয়া আকৌ উচ্চ চাব কিচেন দাও তালে কি চিং দাও তাৰমানে ষ্টেজৰ পৰা অকণমান আগবাঢ়ি যাওঁ এয়া আকৌ চেনাইও অকণমান কওকচোন মন্দিৰ ৰাইজলে আপুনি প্ৰশ্ন কেইটামান সোধক এতিয়া আপোনালোকে কওকচোন বেয়া নাপাব মই চাইণ্টিষ্ট নহয় মোৰ কোৱালিফিকেশ্যন একেবাৰে জিৰ' এই নেটে চেটে উঠিছোঁ লাহে আগবাঢ়িছোঁ লতাডাল বগা কেইটামান এনেই সৰু সুৰা কুৱেশ্যন সুধিছোঁ আপোনালোকে পাৰিব নেকি বাৰু নোৱাৰিলেও হাত দাঙি দিব আৰু যদি মোক ভাল পাইছে বেয়া পাইছে মই তেতিয়াই গম পাই যাম আপোনালোকে কওকচোন আমাৰ অসমৰ ডাঙৰ লাই কোনটো বা ডাঙৰ লাই অঁ ৰাইজে জানে নেকি নাজানে চাগে নাজানে নহয়নে হয় আমাৰ অসমৰ ডাঙৰ লাইটো কোলাই আৰু আমাৰ অসমখন 10 টকা পইচাত কোনে কিনিম বুলি কৈছে নাজানো নহয় পাৰিব নে ক'ব অসমখন 10 টকা পইচাত কোনে কিনিম বুলি কৈছে ক'ব নোৱাৰে তাৰমানে 10 টকা পইচাত যদি মোবাইলত কাৰ্ডটো ভৰাই অসমৰ মানুহখিনি চিনাকি হ'ব পাৰে হয়নে বাৰু আৰু এটা প্ৰশ্ন সুধিছোঁ আপোনালোকে কওকচোন আমাৰ অসমখনত পৃথিৱীৰ ডাঙৰ চন কোনটো আৰু সৰু চন কোনটো দুটা চনত কৈছোঁ মই এটা ডাঙৰ চন এটা চনে মানুহ গৌৰৱ কঢ়িয়াই আনিব এটা চনে মানুহটো এটাই কৰি নিব কওকচোন আপোনালোকে মই ভাঙিও দিছোঁ বাৰু সময় আহিছে আৰু কোনোবা দহক পহৰ ৰৈ আছে আৰু বহুত আঁতৰ পৰা হুঁচৰি দল আহি ৰৈ আছে মই বিশেষ আমনি নিদিওঁ মোৰ বহুত আছিলে ক'বলগীয়া কিন্তু সময় বৰ অভাৱ আশীৰ্বাদটো দিয়ক প্ৰশ্নবিলাক ক'ব নোৱাৰে নহয়নে চন হৈছে এটা হৈছে ৰিচিপশ্যন আৰু এটা ডবল চাইন দিব লাগিব অপাৰেশ্যন এইটো আমাৰ ৰাজনীতিক কূটনীতি আশীৰ্বাদ ৰাষ্ট্ৰীয় কূটনীতি আমাৰ সমাজত সোমাই গৈছে তাৰ হয় আশীৰ্বাদ হাৰিয়াৰ আহি পালে নাগাজাংকা মঞ্চত আহি পালে মৰিয়ানী ৰোডত সম্পূৰ্ণ মই আজি মুন্নি বাপেকক পাইলট হিচাপে লৈ আহিছিলোঁ আৰু মুন্নি যোগেদি আহি মঞ্চটোত উপস্থিত খালি ভাল বোলে নমস্তে নমুক কৰিলা মাৰৰ প্ৰতি ভোট নগৰৰ কাৰণে দিনটো খাপৰা সকাম নিকাম চব বাদ দি দিবা গোটৰ হাতো যেন তেনে মাৰিব নাপায় অসমত ৰাজনীতি কূটনীতি সকলো হ'ল মাৰোৱাৰী ভোট নগৰকেইটাৰ কাৰণে দিনটো খাপলগীয়া হ'ল বৰ্তমান ভাল লাগিছে গাখীৰ গুড় চেনি সকলোখিনি দিয়া আছে তালযোৰ কৈছে বোলে শিকাওঁ গাওঁ সৰলে গাওঁ মাইকী বাচ্ছা আছে ল'ৰা ছোৱালীয়ে টোপোলা লেখা কৰি আছে হৰি নাম কৃষ্ণ ভকতি কৰি লীলা হৰি নাম ল'বলৈ যাওঁতে মাইকী কথা বাদ দি গোটৰ ধাৰা চিন্তাহে কৰিলা কৃষ্ণৰে কিং কৰে মাধৱক দিলে আজিকালি শুনাই
এয়া শুনক বামুণৰ বেগ বেয়া নাপাব কোনোবা যদি বামুণৰ মানুহ আছে বেয়া নাপাব মই উক্তিঙা কৰা নাই কিন্তু কথাখিনিয়ে কৰিছো বামুণটোৱে কৈছে পুহিতজনে কৈছে আমাৰ সমাজত নমো জ্ঞান তাৰমানে দৰা চালিয়া কাষৰ মেচ চলংগে নমো এইখিলে আহা চিক্ৰণ তাৰমানে পেণ্ডেলৰ নামটো সুধিছে শ্ৰৱণ খাচী মাংস জীৱন কেনেকে পতালা চৰিণ তাৰমানে তুমি মোবাইলৰ মিছ কলত পৰিলা হৰি মিহন আম খৰি ডালা ঘিউ নীতি নিয়ম কৰ্ম চৰা চতী দিৱসংগী দুইটা মিলনৰ কৰ্ম বিহুত তিনিদিন কাইলৈ বাকী এইখিনি বৰ্ণি আৰু মই কৈছো আৰু বিশেষ নমো জ্ঞান দুইটা মিলা প্ৰীতিৰে থাকিবা শ্ৰৱণ গালি গিলাচ নকৰিবা শৰণ গোটৰ ধান নলৰিবা নহ'লে থানাত যাবলৈ পাবা চিয়ান দুইটা মিলা প্ৰীতিৰে থাকিবা বিশাল সংখে আশীৰ্বাদ দুটা জ্ঞানী ছাতিদানৰ মানুহজনক এনেই ফচালা ৰাইজক খাচী মাংস দি থাকিলা চিয়ান অংশে যৌন আংশ পেণ্ডেলৰ কাহিনী ৰসগোল্লা গদগদনি আৰু ইতিমধ্যে ৰিচিপশ্যনৰ কেপাচিটি ব্যৱসায় টিকিট কিলা মোবাইলৰ কেপাচিটি নম জানছে দুটা মিলবন্ধ কৰ সজ্জন শিৱসন্তি নম 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 আৰু আপোনালোকে এইটোৱে লাষ্ট সেই কথাটো মই কৈছো ক'বলৈ লাজ লাগিছে মা আজি অলপ দিনৰ আগত বাৰ্থডে পাতিছিলো কেক আনিছিলো আৰু কোঠা আনিছিলো ডাঙৰকে তাৰপৰা বুট মাহ আনিছিলো কাবেৰীবোৰ 126 টকীয়াটো পুখুৰীত দিয়াটোকে পুখুৰী হৈ আছে এতিয়া মানুহে কৈছে বুটটো পুখুৰীত দিয়াৰে মই বোলো বুট টকীয়াটো পাৰে নহয় এতিয়া দেখোন ফ্ৰিজৰ ভিতৰত মাছ জীয়াই থয় তেতিয়াহ'লে সেই কথাটো কি হৈছে সেইকাৰণে কৈছে আমাৰ পৃথিৱীৰ ভিতৰত অসমৰ জীৱ ভিতৰত ভাগ আছে জীৱ অসমৰ একেবাৰে আৰম্ভ ব্ৰইলাৰ কুকুৰা আৰু 2 নম্বৰত জীৱ ভাগ মোবাইলৰ তাৰমানে পইচাটো 10 টকা পইচা খালেহে কথাটো ক'ব পাৰিব আৰু একেবাৰে আমাৰ পৃথিৱীত একেবাৰে আলসুৱা জীৱ হ'ল কোনটো আপোনালোকে জানেনে পৰুৱা গছকতে যায় সেইটোও শুনি বেয়া লাগিছে সেইটোও ভাল লাগিছে আৰু কালি আজি এই আপোনালোকৰ কমিটি বক্সলৈ মই সেৱা ধন্যবাদ কৰিছোঁ যাতে প্ৰতি